আমাৰ গোসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে গোসাইগাঁও মহকুমাৰ প্ৰশাসন ইতিমধ্যে সাজু হৈ উঠিছে। নিৰ্বাচন প্ৰক্ৰিয়াৰ লগত জড়িত বিভিন্ন ষ্টেজ বা বিভিন্ন স্তৰ আমি ইতিমধ্যে অতিক্ৰম কৰি আজি শেষ পৰ্যায়ত উপনীত হৈছোঁ। হাতত মাত্ৰ এটা দিন বাকী আছে। আজি 28 তাৰিখ, 30 তাৰিখে আপোনালোক সকলোৱে জানে যে নিৰ্বাচনৰ দিন, আৰু 30 তাৰিখৰ দিনা ৰাতিপুৱা 7 বজাৰ পৰা আবেলি 5 বজা পৰ্যন্ত আমাৰ ভোট গ্ৰহণ হ'ব। আৰু অহা কাইলৈ অৰ্থাৎ 29 তাৰিখে আমি পলিং টিমসমূহ ইয়াৰ পৰা পঠাম নিজৰ ভোট কেন্দ্ৰ অভিমুখে। কাইলৈ ৰাতিপুৱা তেওঁলোক যেতিয়া আমাৰ ইয়াত আহিব অফিচত, ইয়াত আহিহে তেওঁলোকে জানিব পাৰিব কোন ভোট কেন্দ্ৰত তেওঁলোকৰ দায়িত্ব পৰিছে। সেয়া এক ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়াৰ দ্বাৰা সম্পন্ন হয়। আৰু ইতিমধ্যে আমি বিভিন্ন স্তৰ, মই যিদৰে কৈছোঁ যে সম্পূৰ্ণ কৰিলোঁ। পলিং বিষয়াসকলক এপইণ্টমেণ্ট দিয়া হৈছে অলৰেডি উইথ 25% ৰিজাৰ্ভ। এই ৰিজাৰ্ভ আমি ৰাখিছোঁ, তাৰ কাৰণটো হৈছে ক'ভিড পৰিস্থিতি বা অন্যান্য দিশৰ যাতে মোকাবিলা কৰিব পৰা যায়, সেইবাবেই 25% আমি ৰিজাৰ্ভ এপইণ্টমেণ্ট দিছোঁ। লগতে তেওঁলোকৰ প্ৰশিক্ষণ কাৰ্যসূচীও সফলভাৱে সমাপ্ত হৈছে। কালি আছিলে আমাৰ প্ৰশিক্ষণৰ শেষ দিন। এই প্ৰশিক্ষণ কাৰ্যসূচীত আমি পলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ লগতে অন্যান্য দিশতো যিসকল বিষয়া জড়িত হৈ আছে, যেনে ছেক্টৰ অফিচাৰ, জ'নেল অফিচাৰ বা আমাৰ MCC দল, এই সকলোকে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। ইতিমধ্যে সেয়া সম্পূৰ্ণ হৈছে। লগতে আমাৰ যিদৰে চিভিল প্ৰশাসনৰ পৰা জ'নেল আৰু ছেক্টৰ অফিচাৰসকলে দায়িত্ব পালন কৰি আহিছে ইমান দিনে, আৰু সেইদৰে ঠিক পুলিচ প্ৰশাসনেও তেওঁলোকৰ পুলিচৰ তৰফৰ পৰা জ'নেল অফিচাৰ, ছেক্টৰ অফিচাৰ ইতিমধ্যে এপইণ্টমেণ্ট দিছে। কালি আমাৰ এখন জইণ্ট সভা অনুষ্ঠিত হৈছিলে, যুটীয়া সভা। সেই সভাখনত পুলিচ ছেক্টৰ অফিচাৰ, জ'নেল ছেক্টৰ অফিচাৰ আৰু আমাৰ চিভিল ছেক্টৰ অফিচাৰ, জ'নেল অফিচাৰসকলৰ একেলগে এটা টেগিং আৰু কোঅপাৰেশ্যন মিটিং এখন হৈ গ'ল। সেই সভাতে যুটীয়াভাৱে এটা ৰণকৌশল প্ৰস্তুত কৰা হ'ল, কিদৰে আমি সফলভাৱে আৰু সুৰক্ষাৰ দিশটো সম্পূৰ্ণ কটকটীয়াকৈ ৰাখি আমি আমাৰ নিৰ্বাচনটো সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু অহা কাইলৈ মই ইতিমধ্যে কৈছোঁ, আমাৰ ইয়াৰ পৰা যিহেতু ডেছপাচ হ'ব, আমাৰ কাউণ্টাৰসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে, আৰু আমি আশাবাদী যে সকলোখিনি সময়মতে আৰু সুকলমে আমি সম্পন্ন কৰিব পাৰিম।